সো হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে তোমালোকে? আহি গ'লোঁ আমি নতুন এটা ভিডিঅ' লৈ। আমি আজি কথা পাতিম নেক্সট ফ্ৰী ফায়াৰত আহিবলগীয়া কিছুমান আপডেটৰ বিষয়ে, আৰু নেক্সট ৱেপন ৰয়েল কি আহিব, নেক্সট ডায়মণ্ড ৰয়েল কি আহিব, তাৰপিছত নেক্সট আপোনাৰ ইনকিউবেটৰ কি আহিব, আৰু গেমত কি কি আপডেট আহিব তাৰ বিষয়ে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাল পোৱা আছিল মোৰ কাৰণে অমৃতৰ পানী দুখন হিয়াৰ মিলন হ'লে হয় প্ৰেম কাহিনী মোৰো আছিল তেনেকুৱা এটা মধুৰ কাহিনী য'ত আপোন বজা মই ৰজা তই আছিলি মহাৰাণী। চ' বন্ধু বান্ধৱীসকল, মই শুনিব পৰা মতে এইটো অক্টোবৰ মাহ, যিহেতু অক্টোবৰ মাহৰ 22 তাৰিখ মানে ছুপাৰ মাৰ্কেট বুলি এখন ইভেণ্ট আহিব এটা। সেই ইভেণ্টটোত তোমালোকে কি বুলি কয়, এইটো ইলেট পাছ ডিছকাউণ্টত পাব পাৰা। মই পিকচাৰত দেখাই দিছোঁ কেনেকুৱা হ'ব ইভেণ্টটো। এইটো ইভেণ্ট আহিব কিবা ছুপাৰ মাৰ্কেটো বুলি নামৰ ইভেণ্ট। তোমালোকে 80% ডিছকাউণ্ট হ'লে পাই যাব পাৰা। আৰু এই ইভেণ্টত এনেকুৱা তিনিটা কিবা হেৰি থাকিব, 50% ডিছকাউণ্ট, 60% ডিছকাউণ্ট আৰু 80% ডিছকাউণ্ট। মানে তুমি তিনিটা যিকোনো আইটেম এড কৰিব লাগিব। এনেদৰে তোমালোকে কিবা কিবি বাইক স্কিন পাবা, ইমোট পাবা, আৰু বেকপেক পাবা, ঠিক ধৰক ড্ৰেছ পাবা, বাণ্ডেল পাবা, এনেধৰণৰ কিবা। চ' তোমালোকে ইলেট পাছো এনেকৈ পাবা, যিহেতু তলত লিখা আছে চোৱাচোন 15 বুলি লিখা আছে কিবা 15 বাৰ তুমি এইবিলাক হেৰি কৰি ল'বা। আগতে আছিলে এনেকুৱা ইভেণ্ট, তোমালোকে পাই যাবা। ঠিক আছে, 22 তাৰিখ মানে আহিব বুলি মই ভাবিছোঁ। আৰু যদি ইলেট পাছ লোৱা নাই তোমালোকে, তেনেহ'লে 22 তাৰিখে লৈ দিব পাৰা। আৰু নেক্সট আপডেটলৈ আহিছোঁ। নেক্সট আপডেট কি আহিব, আৰু এটা লিংক আহিছে যে কি বুলি কয়, এইটো কিবা লেছ ডায়মণ্ড টপ আপ ইভেণ্ট বুলি নামৰ এটা ইভেণ্ট আহিছে। ইয়াত কি হয়, এইটো ইভেণ্ট একচুৱেলি 2 মাহৰ মূৰে মূৰে এবাৰ আহে গেমৰ ভিতৰত। আগতেও আহিছে, এইটো 2 মাহ আগত আহিছিল, আৰু এতিয়া অহা কথা আছে ইভেণ্টটো। মানে কি হয়, তোমাৰ যদি এটা ডায়মণ্ড থাকে তেনেহ'লে তুমি কম পইচাতে 520টা ডায়মণ্ড পাবা। আৰু তেনে ধৰক তোমাৰ যদি ডায়মণ্ড বেছি থাকে তোমাৰ একাউণ্টত, তেনেহ'লে তুমি পইচাটো বেছি দিব লাগিব সেই 520টা তুমি ডায়মণ্ড পাবলৈ। তেনেকৈ ধৰক তোমাৰ যদি 1 ডায়মণ্ড থাকে তেনেহ'লে তুমি 99 টকাতে তুমি 520টা ডায়মণ্ড পাব পাৰা। মই দেখাই দিছোঁ অলপ। আৰু এই ইভেণ্টটো অতি সোনকালে গেমত দেখিবলৈ পাবা, 2 দিনৰ ভিতৰতে তোমালোকে গেমত দেখিবলৈ পাই যাবা ইভেণ্টটো। যদি ডায়মণ্ড টপ আপ কৰা নাই তেনেহ'লে এতিয়া ৰখা 2 দিনলৈ, তাৰপিছত কৰিব পাৰিবা। এইটো দেখিছা, এইটো এনেকৈ হেৰি থাকে ন, $20 ডলাৰত দেখাইছে বাৰু। এইটো ইণ্ডিয়ান ৰুপিৰত কনভাৰ্ট কৰিব লাগিব। তো 99টাত মেবি 520টা এনেকুৱা, তাত 199ত 520টা ডায়মণ্ডত। তোমাৰ ডায়মণ্ডৰ ওপৰত মেটাৰ কৰে, আৰু তোমাৰ ডায়মণ্ড কিমান থাকে কাৰেণ্ট ডায়মণ্ডৰ ওপৰত তোমাৰ ডিপেণ্ড কৰি এইটো। তো তোমাৰ যদি 0 ডায়মণ্ড থাকে তেনেহ'লে তুমি টপ আপ কৰিবলৈ, যদি কৰা নাই এতিয়ালৈ টপ আপ, তেনেহ'লে এতিয়া ৰ'বা 2 দিন বাদ চোৱা, 2 দিনৰ পিছত কৰিব পাৰিবা টপ আপ। চ' আৰু আহিছোঁ আমি নেক্সট আপডেটলৈ। চ' তোমালোকে কৈ আছা, সুধি আছা মানে নেক্সট ডায়মণ্ড ৰয়েল কি আহিব। মই দেখাই দিছোঁ ডায়মণ্ড ৰয়েল কেনেকুৱা হ'ব, নেক্সট কি আহিব। স্ক্ৰীণত যেনেকুৱা দেখা পাইছে এনেকুৱা ধৰণৰ ড্ৰেছ ডায়মণ্ড ৰয়েলত আহিবলৈ গৈ আছে। এইটো কিবা কি বুলি কয়, এইটো বাঘ টাইপৰ মুখা, আৰু ফেচটো সিমান এটা, এইটো বাঘৰ মুখা, এইটো আমাৰ এইটো বাঘ হয়, চিৰিয়াখানাৰ বাঘ হয়, এনেকুৱা টাইপৰ মুখা আহিব। আৰু ইয়াৰ ড্ৰেছটো সিমান এটা ভাল লগা নাই বাৰু, মোৰ মুখাখনে ভাল লাগিছে। তো তোমালোকে এইটো আহিলে কি কি ল'বা নে নলোৱা, টপ আপ মাৰিবা ইভেণ্টততো টপ আপ মাৰিব পাৰিবাই ন। টপ আপ মাৰিলে এইটো স্পিন কৰিবা নে নকৰা তেনে জনাবা কমেণ্টত। আৰু এইটো দাড়িকেইডাল ভাল লাগিছে, আৰু পেইণ্টটো এনেকুৱা, বাকী একো নাই। এইটো মুখখন ভাল লাগিছে, আৰু বাকীখিনি ইমান এটা হেভি নহয় আৰু। চ' আৰু আহি গ'লোঁ আমি নেক্সট আপডেটলৈ। তোমালোকে হয়তো গম পাইছা, বা কিছুমানে হয়তো পোৱাও নাই যে নেক্সট ইনকিউবেটৰ কি আহিব। চ' নেক্সট ইনকিউবেটৰ স্কাৰ আহিব বুলি মই শুনিছোঁ,
মই গম পাইছোঁ, যিমান দূৰ গম পাইছোঁ মই সেইটো হিচাপত কৈছোঁ নাহিব পাৰে, মেবি এক্সএমইটো আহিব পাৰে, কিন্তু এক্সএমইটোৰ পিছত হ'লেও আহিব পাৰে এইটো স্কাৰ, এইটো টাইটান স্কাৰ টাইপৰ এইটো আহিব পাৰে। মই দেখাই দিছোঁ কেনেকুৱা ধৰণৰ হ'ব। এইটো ধৰক স্কাৰৰ এই 5টা স্কিন নেক্সট ইনকিউবেটৰত আহিবলৈ পাৰে, মানে 70% চান্স আছে এইটো আহিব পাৰে, কাৰণ মই বুজাই আছোঁ কাৰণটো কিহৰ কাৰণে আহিব পাৰে। চ' এইটো অৰিজিনেল বেটেলত যিহেতু তোমালোকে গম পাইছে এইটো সমাপ্ত হৈছিল, আৰু ইয়াতে যিকেইটা কি বুলি কয় 4টা উইকত যাৰ যিমান পইণ্ট হৈছিল সেই হিচাপত স্কাৰৰ স্কিন দিছিল 30 দিনৰ বাবে, 5টা স্কিন দিছিল চবকে। ঠিক তেনেদৰে আগতেও অৰিজিনেল বেটেলত AKৰ আহিছিল, আৰু তাৰপিছত অৰিজিনেল বেটটো সমাপ্ত হোৱাৰ পিছত ইনকিউবেটৰত AKটো দেখাইছিল। ঠিক তেনেদৰে সেইটো মেবি বহুতখিনি 70% চান্স আছে যিহেতু এইটো ইনকিউবেটৰত আহিব পাৰে ইয়াৰ পিছত, যিহেতু অৰিজিনেল বেটৰ সমাপ্ত হ'ল। এতিয়া আমাক 30 দিনৰ কাৰণে দিছে, মেবি এতিয়া 30 দিন যেতিয়া সমাপ্ত হ'ব, এইটো যেতিয়া 30 দিনৰ কাৰণে হেৰি হ'ব, তাৰপিছত ইনকিউবেটৰত সেইটো আৰু সম্পূৰ্ণ চান্স আছে, কিন্তু এতিয়া নাহিলে নেক্সট ইনকিউবেটৰত হ'লেও আহিব। এতিয়া এক্সএমইত অহাৰো কিবা এটা চান্স শুনিছোঁ মই, তাৰপিছত নহ'লে ইয়াৰ ইনকিউবেটৰৰ পিছত এইটো আহিব, আৰু এইটো কনফাৰ্ম, এইটো যে স্কাৰটো ইনকিউবেটৰত আহিব এইটো কনফাৰ্ম। ঠিক আছে, টাইটান স্কাৰটো দেখাই দিছোঁ দেখিবলৈ কেনেকুৱা হয়, যিসকলে দেখি পোৱা নাই দেখাই দিছোঁ মই টাইটান স্কাৰটো দেখিবলৈ কেনেকুৱা হয়। এইটোৱে টাইটান স্কাৰ, এইটো নাম্বাৰ 1 স্কাৰ হয় ফ্ৰী ফায়াৰৰ, আৰু এইটোৱে আহিব এই ইনকিউবেটৰত। আহিলে এইটো স্পিন মাৰিবই লাগিব যেনেকৈ হ'লেও, আৰু তোমালোকে কমেণ্ট কৰি জনাবা স্পিন কৰিবা নে নকৰা এইবিলাক ইনকিউবেটৰত আহিলে। তোমালোকেতো পাইছে এতিয়া 30 দিনৰ কাৰণে যিকোনো এটা, তাৰপিছত ইনকিউবেটৰত আহিলে পাৰ্মানেণ্ট ওলাব পাৰিবা। চ' নেক্সট ভিডিঅ'লৈ আহোঁ, মানে কি কয় আপডেটলৈ আহোঁ। চ' বন্ধু বান্ধৱীসকল, ফ্ৰী ফায়াৰত নতুন গান স্কিন আহিয়ে আছে, তাৰপিছত আৰু নতুন শুনিব পোৱা মতে নতুনকৈ গান স্কিন আহিব ড্ৰেগনৰ। মই দেখাই দিছোঁ কেনেকুৱা হ'ব দেখিবলৈ। এইটো ড্ৰেগনৰ স্কিন আহিব, আৰু এইটো লেজেণ্ডাৰী হয়। এতিয়ালৈ ড্ৰেগনৰ লেজেণ্ডাৰী স্কিন অহা নাছিল, প্ৰথমবাৰৰ কাৰণে আহিব এইটো লেজেণ্ডাৰী স্কিন। আৰু ইয়াৰ এবিলিটি কি এইটো মই ভালদৰে সম্পূৰ্ণভাৱে গম পোৱা নাই, চ' এইটো কোনোত কোৱা নাই মই এইটো কথা। আৰু এই স্কিনটো আহিব ক'ত আহে এইটো গম পোৱা নাই, মেবি ৱেপন ৰয়েলতো আহিব পাৰে, নহ'লে ডাইৰেক্ট ক্ৰেডিটটো দিব পাৰে, এইটো গম পোৱা নাই, কিন্তু আহিব আৰু এইটো অতি সোনকালে গেমৰ ভিতৰত আহিব এইটো। আৰু এটা গান আহিবলৈ গৈ আছে, সেইটো মই দেখাই দিছোঁ, আৰু এইটো UMP, এইটো আহিবলৈ গৈ আছে অতি সোনকালে গেমৰ ভিতৰত দেখিবলৈ পাই যাবা। আৰু এইটো লেজেণ্ডাৰী স্কিন হয় UMPত, আৰু ইয়াৰ কি এবিলিটি সেইটো মই ভালদৰে গম নাপাম। চ' এইটো অতি সোনকালে আহিব গেমত ভিতৰত, তোমালোকে ওলাব পাৰে। এইটো মোৰ স্কিনটো বেয়া লগা নাই, ভালেই লাগিছে এইটো স্কিন। চ' আজিৰ কাৰণে ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিব। চ' ঠিক আছে, আজিৰ কাৰণে ইমানে, নেক্সট ভিডিঅ'ত লগ পাম।